ডিয়াৰ ষ্টুডেণ্টছ, মই ইতিমধ্যে আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 6-ৰ ইংৰাজী কিতাপৰ প্ৰথম লেচন ৰবিনছন ক্ৰুছো পাঠটো অসমীয়াত আলোচনা কৰি আহিছোঁ আৰু পাঠটোৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰি আহিছোঁ বেলেগ বেলেগ ভিডিঅ'ত। যদি তোমালোকে সেই ভিডিঅ' দুটা দেখিছা তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকে এভইড কৰিব পাৰা। আজি এইটো ভিডিঅ'ত সেই ভিডিঅ' দুটাই একেলগে মই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে উপস্থাপন কৰিবলৈ লৈছোঁ। এই ভিডিঅ'ত মই প্ৰথমতে অসমীয়াখিনি আলোচনা কৰিম আৰু তাৰপিছত পাঠটোৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। আৰম্ভ কৰিছোঁ প্ৰথমতে পাঠটোৰ অসমীয়া আলোচনা। ৰবিনছন ক্ৰুছো। এই ৰবিনছন ক্ৰুছো এখন নভেল বা এখন উপন্যাসৰ নাম, যি উপন্যাস বা নভেলখন লিখিছিল ডেনিয়েল ডিফয়ে। এই উপন্যাসখন প্ৰথম প্ৰকাশিত হৈছিল 1719 চনৰ 25 এপ্ৰিল তাৰিখে আৰু এই উপন্যাসখনত যি গল্পটো বৰ্ণনা কৰা আছে সেই গল্পটো যেন এটা বাস্তৱ গল্প আৰু বাস্তৱ কাহিনীৰ লগত যেন মিলি যায়। এই কাহিনীটো আলেকজাণ্ডাৰ চেলকাৰ্কৰ কাহিনীৰ ওপৰত বা তেওঁৰ জীৱনৰ ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি ৰচিত বুলি কোৱা হয়। ৰবিনছন ক্ৰুছো এজন নাবিক আছিল। তেওঁ সাগৰত জাহাজেৰে ভ্ৰমণ কৰি ভাল পাইছিল। এদিনাখন তেওঁ তেওঁৰ কেইজনমান বন্ধুলৈ সাগৰত জাহাজেৰে যাত্ৰা আৰম্ভ কৰিছিল ব্যৱসায়ৰ উদ্দেশ্যে। কিন্তু কেইদিনমান পিছত তেওঁৰ সেই জাহাজ প্ৰচণ্ড সাগৰীয় ধুমুহাত ধ্বংস হৈ গৈছিল। একমাত্ৰ ৰবিনছন ক্ৰুছোৰ বাহিৰে বাকী সকলোৱে মৃত্যুবৰণ কৰিছিল আৰু ৰবিনছন ক্ৰুছো ভাহি ভাহি গৈ এটা দ্বীপত লাগিছিল। সেই দ্বীপত তেওঁ 28 বছৰ কটাব লগা হৈছিল। 28 বছৰ পিছত তেওঁ আকৌ ইংলেণ্ডলৈ ঘূৰি আহিছিল। এই 28 বছৰ সেই দ্বীপত তেওঁ কেনেকৈ কটালে সেই বিষয়ে এই পাঠটোত ধুনীয়াকৈ বৰ্ণনা কৰা আছে। আহচোন আমি পাঠটোত চাওঁ কেনেকুৱা ধৰণে বৰ্ণনা কৰা আছে। ৰবিনছন ক্ৰুছো। ৰবিনছন ক্ৰুছো। অন দ্য চিশ্ব'ৰ, সাগৰৰ উপকূলত, চিশ্ব'ৰ মানে উপকূল বা সাগৰৰ পাৰ, অফ এ লাভলি আইলেণ্ড, এটা ধুনীয়া দ্বীপৰ, ধুনীয়া দ্বীপ এটাৰ সাগৰৰ উপকূল বা সাগৰৰ পাৰত দেয়াৰ ষ্টুড এ মেন, এজন মানুহ থিয় হৈ আছিল। হি ৱাজ ষ্টিল ডিজি, তেওঁ তেতিয়াও দোধৰ মদৰ বা হতবুদ্ধি অৱস্থাত আছিল যে তেওঁ কলৈ আহিছে ভাহি ভাহি। এজ হি হেড জাষ্ট ৰিগেইনড হিজ কনচাছনেছ, যিহেতু তেওঁ মাত্ৰহে তেওঁৰ সচেতনতা বা তেওঁ জ্ঞান ফিৰি পাইছে। তেওঁ অজ্ঞান হৈ আছিল। সাগৰত ভাহি ভাহি যেতিয়া সেই দ্বীপৰ কাষ পাইছিলগৈ তেতিয়ালৈকে তেওঁ অজ্ঞান হৈ আছিল আৰু এই মাত্ৰহে তেওঁ জ্ঞান ফিৰি পাইছিল কাৰণে তেওঁ দোধৰ মদৰ অৱস্থাত আছিল। হি লুকড ভেৰি টায়াৰ্ড এণ্ড ছেড, হি লুকড, তেওঁক দেখা গৈছিল, ভেৰি টায়াৰ্ড, বৰ ক্লান্ত, এণ্ড ছেড আৰু দুখিত। হি ৰিমেম্বাৰ্ড ভগলি, তেওঁ কোনোমতে মনত পেলাইছিল, ভগলি মিন্স পৰিষ্কাৰ নহয়, কোনোমতে মনত পেলোৱা। হাউ এ ভায়োলেণ্ট, কেনেকুৱা এক ভয়ংকৰ ষ্টৰ্ম, ধুমুহা, হেড হিট দেয়াৰ শ্বিপ, সিহঁতৰ জাহাজক আঘাত হানিছিল। এণ্ড ইট ৱাজ ৰেক্ট, আৰু এইটো ধ্বংস হৈ গৈছিল। তেওঁ অৰ্থাৎ তেওঁ কোনোমতে মনত পেলাইছে যে কেনেকুৱা প্ৰচণ্ড ধুমুহাই তেওঁৰ জাহাজত আঘাত হানিছিল আৰু জাহাজটো ধ্বংস কৰি দিছিল। তেওঁ কোনোমতে এইটো মনত পেলাইছে। হি থট ডেট, তেওঁ ভাবিছিল, হি মাইট হেভ বিন ছুৱেপ্ট এৱে বাই দ্য ৱেভ টু ডেট লাভলি আইলেণ্ড, তেওঁ ভাবিছিল যে সাগৰৰ ঢৌৱে তেওঁক এই দ্বীপৰ কাষলৈ লৈ আহিছে। দ্য শ্বিপৰেক্ট ছেইলৰ, এই ধ্বংস হোৱা জাহাজৰ নাবিকজন ৱাজ ৰবিনছন ক্ৰুছো, আছিল ৰবিনছন ক্ৰুছো। ৰবিনছন লাভ টু ট্ৰাভেল অন দ্য চি, ৰবিনছন ক্ৰুছোৱে সাগৰত ভ্ৰমণ কৰি ভাল পাইছিল। অন 1 ছেপ্টেম্বৰ 1659, 1659 চনৰ 1 ছেপ্টেম্বৰৰ দিনাখন, হি এলং উইথ ছাম অফ হিজ ফ্ৰেণ্ডছ, তেওঁ তেওঁৰ বন্ধু কেইজনমানৰ সৈতে বিজ্ঞানে জাৰ্ণি বাই দ্য চি, সাগৰত যাত্ৰা আৰম্ভ কৰিছিল। ফৰ ট্ৰেড, ব্যৱসায়ৰ উদ্দেশ্যে।
বাট লাক ডিড নট ফেভাৰ দেম, কিন্তু সিহঁতক ভাগ্যয়ে লগ দিয়া নাছিল, সিহঁতৰ ভাগ্য বেয়া আছিল। এণ্ড দেয়াৰ শ্বিপ ৱাজ ৰেক্ট, আৰু সিহঁতৰ জাহাজ ধ্বংস হৈ গৈছিল। ৰবিনছন ৱাজ দ্য অনলি ছাৰ্ভাইভৰ, আৰু সেই জাহাজৰ পৰা ৰবিনছন ক্ৰুছো আছিল একমাত্ৰ জীৱিত ব্যক্তি। হি ষ্টাৰ্টেড, তেওঁ আৰম্ভ কৰিছিল হিজ নিউ লাইফ, তেওঁৰ নতুন জীৱন ইন দ্যাট আইলেণ্ড, সেই দ্বীপত। দ্য ৰেক্ট শ্বিপ ৱাজ ষ্টাক, দ্য ৰেক্ট শ্বিপ, ধ্বংস হোৱা জাহাজখন ৱাজ ষ্টাক, লাগি আছিল ইন ছাম ৰক্স, কিছুমান শিলত, এবাউট এ মাইল এৱে, 1 মাইলমান আঁতৰত, ফ্ৰম দ্য চিশ্ব'ৰ, সেই সাগৰৰ উপকূলৰ পৰা। ৰবিনছন মেড এ ৰেফ্ট, ৰবিনছনে এটা ৰেফ্ট, এটা ভূৰ বনাইছিল, ভেলা এটা বনাইছিল। এণ্ড ৱেণ্ট টু দ্য শ্বিপ, আৰু সেই জাহাজৰ ওচৰলৈ গৈছিল। হি ব্ৰড, তেওঁ কঢ়িয়াই আনিছিল ছাম ইউজফুল, কিছুমান প্ৰয়োজনীয় গুডছ, বস্তু, ফ্ৰম দ্য শ্বিপ, সেই জাহাজৰ পৰা, টু দ্য আইলেণ্ড, সেই দ্বীপলৈ। তেওঁ যি দ্বীপত থাকিছিল সেই দ্বীপলৈ সেইখন জাহাজৰ পৰা কিছুমান প্ৰয়োজনীয় বস্তু তেওঁ লৈ আহিছিল। এমং দোজ, আৰু সেই বস্তুবিলাকৰ ভিতৰত, দেয়াৰ ৱেয়াৰ এ কেট, এটা মেকুৰী আছিল, এণ্ড এ ডগ, এটা কুকুৰ আছিল, হু গেভ হিম কোম্পানী ইন দ্য আইলেণ্ড, যিবোৰে তেওঁৰ লগ আছিল বা লগৰীয়া আছিল সেই দ্বীপত। ৰবিনছন বিল্ট এ স্মল হাউচ, ৰবিনছন বিল্ট, ৰবিনছনে বনাইছিল এ স্মল হাউচ, এটা সৰু ঘৰ। এণ্ড ট্ৰাইড, আৰু চেষ্টা কৰিছিল, টু মেক হিজ লাইফ, তেওঁৰ জীৱনটো বনাবলৈ, এজ ছেকিউৰ, নিৰাপদ, এণ্ড কমফৰ্টেবল, আৰু আৰামদায়ক, এজ হি কুড, তেওঁ যিমান দূৰ পাৰে, অৰ্থাৎ তেওঁ যিমান দূৰ পাৰে সিমান দূৰ তেওঁৰ জীৱনটো নিৰাপদ আৰু আৰামদায়ক বনাবলৈ চেষ্টা কৰিছিল সেই দ্বীপত। হি অলছ' টেম্ড গডছ, তেওঁ তাতে ছাগলী পুহিছিল। এণ্ড কাল্টিভেটেড, আৰু খেতি কৰিছিল, এ স্মল প্লট অফ লেণ্ড, এটুকুৰা মাটি, টু ফুলফিল হিজ নিড অফ ফুড, তেওঁৰ খাদ্যৰ প্ৰয়োজন পূৰাবলৈ তেওঁ ছাগলী পুহিছিল আৰু সেই দ্বীপৰে এটা টুকুৰা মাটিত তেওঁ খেতি কৰিছিল। নেক্সট পেৰাগ্ৰাফ, টাইম ৱেণ্ট অন, সময় পাৰ হৈ গৈ আছিল। ওৱান ডে, এদিনাখন, ক্ৰুছো ৱাজ ষ্টেণ্ডিং, ক্ৰুছোৱে থিয় হৈ আছিল, নিয়াৰ হিজ হাউচ, তেওঁৰ ঘৰৰ ওচৰতে, অন দ্য শ্ব'ৰ, সাগৰৰ উপকূলত, লুকিং এট দ্য চি, সাগৰৰ ফালে চাই। অৰ্থাৎ এদিনাখন ৰবিনছন ক্ৰুছোৱে তেওঁৰ ঘৰৰ ওচৰত থিয় হৈ সাগৰৰ ফালে চাই আছিল। হি ৱাজ ইজাৰলি ৱাইটিং, তেওঁ আগ্ৰহেৰে অপেক্ষা কৰি আছিল, ডেট এ শ্বিপ উড কাম টুৱাৰ্ডছ দ্য আইলেণ্ড, যে এটা জাহাজ এই দ্বীপলৈ নিশ্চয় আহিব, এটা জাহাজ এই দ্বীপলৈ আহিব। বাট দেয়াৰ ৱাজ নট এনি, কিন্তু কোনো জাহাজ সেই দ্বীপলৈ অহা নাছিল। ছাডেনলি, হঠাতে, ক্ৰুছোৱে দেখিছিল, ছাম ছেভেজেছ, কিছুমান বৰ্বৰ মানুহ, নিষ্ঠুৰ মানুহ, অন দ্য চিশ্ব'ৰ, সাগৰৰ উপকূলত, অৰ্থাৎ কিছুমান বৰ্বৰ নিষ্ঠুৰ মানুহ সাগৰৰ উপকূলত ৰবিনছন ক্ৰুছোৱে দেখা পাইছিল। দে ৱেৰ ড্ৰেগিং, সিহঁতে টানি আনি আছিল, টু অফ দেয়াৰ কম্পানিয়নছ, সিহঁতৰে দুজন লগৰ মানুহ সিহঁতে টানি চোচৰাই লৈ আহি আছিল। এজ ইফ, যেন, দে ৱেৰ দেয়াৰ প্ৰিজনাৰ্ছ, এনেকুৱা লাগিছিল যেন সিহঁতে সেই মানুহ দুজন সিহঁতৰ কয়েদী হয়। ক্ৰুছো ৱাণ্ডাৰ্ড, ক্ৰুছোৱে ভাবিছিল, হু আৰ দে, সিহঁত কোন, হোৱাট আৰ দে গোয়িং টু ডু উইথ দেম, সিহঁতে এই দুজনৰ লগত কি কৰিবলৈ গৈ আছে। ক্ৰুছো হিড হিমছেল্ফ, ক্ৰুছোৱে লুকাইছিল, বিহাইণ্ড এ বুছ, এটা জোপোহা গছৰ আঁৰত, এণ্ড নটিছড, আৰু লক্ষ্য কৰিছিল, ডেট দ্য ছেভেজেছ হেড কিল্ড ওৱান অফ দেয়াৰ প্ৰিজনাৰ্ছ, আৰু সেই বৰ্বৰ নিষ্ঠুৰ মানুহসকলে সিহঁতৰ সেই দুজনৰ এজনক হত্যা কৰিছিল। হোৱাইল দ্য আদাৰ স্কেপ, যেতিয়া আন এজনে তাৰ পৰা পলাইছিল। স্কেপ মানে পলায়ন কৰা। হি ৰেন টুৱাৰ্ডছ দ্য আইলেণ্ড, সেই মানুহজন ৰেন, দৌৰি গৈছিল, টুৱাৰ্ডছ দ্য আইলেণ্ড, সেই দ্বীপৰ ফালে। টু আদাৰ মেন ফল'ড হিম, আন দুজন মানুহ তেওঁক অনুসৰণ কৰিছিল, তেওঁৰ পিছে পিছে গৈছিল। দ্য পুৱাৰ মেন ৰিচ দ্য প্লেচ হুৱেৰ ক্ৰুছো ৱাজ হাইডিং, সেই দুখীয়া মানুহজন সেই ঠাইত উপস্থিত হৈছিল যি ঠাইত ৰবিনছন ক্ৰুছো লুকাই আছিল। ক্ৰুছো ডিচাইডেড টু ছেভ দ্য মেন, ক্ৰুছোৱে সেই মানুহজনক বচাবলৈ সিদ্ধান্ত কৰিছিল। বিফ'ৰ দ্য টু মেন কুড কেচ হিম, সেই মানুহ দুজনে তেওঁক ধৰাৰ আগতে হি নকড দেম ডাউন,
তেওঁ সিহঁতক মাটিত পেলাই দিছিল অৰ্থাৎ হয়তো মাৰি পেলাইছিল দ্য মেন ৱাজ so shocked মানুহজন বৰ আচৰিত হৈছিল এট দ্য ছাডেন হেপেনিংছ সেই হঠাৎ ঘটি যোৱা ঘটনাত that he could not even utter a single word আৰু তেওঁ এটা শব্দ উচ্চাৰণ কৰিব পৰা নাছিল আটাৰ মানে কিবা উচ্চাৰণ কৰা বা কিবা কোৱা from that day সেই দিনাৰ পৰা the man stayed with Crusoe মানুহজন ক্ৰুচোৰ লগতেই থাকিছিল after a long time of loneliness বহুত দিন নিৰ্জনভাৱে থকাৰ পিছত Crusoe at last Crusoe অৱশেষত had a companion এজন লগৰীয়া পাইছিল Crusoe named him Friday Crusoe তেওঁৰ নাম ৰাখিছিল Friday as he was rescued on a Friday যেহেতু তেওঁক শুক্ৰবাৰ বা ফ্ৰাইডেৰ দিনাখন উদ্ধাৰ কৰা হৈছিল সেই কাৰণে তেওঁৰ নাম ৰাখিছিল Crusoe Friday Friday became the only companion of Crusoe Friday হৈছিল the only একমাত্ৰ companion লগৰীয়া of Crusoe during his stay in that island তেওঁ যিমান দিন সেই দ্বীপত আছিল তিমান দিনলৈকে Friday আছিল Crusoeৰ লগৰীয়া Crusoe taught him Crusoe taught শিকাইছিল him তেওঁক the English language ইংৰাজী ভাষা and all those আৰু সেই সকলোবোৰ শিকাইছিল things of a civilized life এখন সভ্য সমাজৰ যিবিলাক বস্তু শিকাব লাগে সেই সকলোবোৰ বস্তু ৰবিনসন ক্ৰুচোৱে সেই ফ্ৰাইডেক শিকাইছিল one day এদিনাখন Friday came running to Crusoe Friday ক্ৰুচোলৈ দৌৰি আহিছিল He shouted তেওঁ চিঞৰিছিল মাষ্টাৰ প্ৰভু they have come সিহঁতে আহিছে Crusoe asked him Crusoe তেওঁক সুধিছিল who had come কোনে আহিছিল Friday pointed to the sea Friday সাগৰলৈ আঙুলিৰে দেখুৱাই দিছিল Crusoe saw that Crusoe দেখিছিল a ship এটা জাহাজ with an English flag ইংৰাজসকলৰ পতাকাৰ হৈতে was coming আহি আছিল towards the island সেই দ্বীপৰ ফালে He said to Friday তেওঁ Friday কৈছিল don't go near them now সিহঁতৰ ওচৰলৈ এতিয়াই নাযাবা we do not know আমি নাজানো if they are our friends or enemies আমি নাজানো সিহঁত আমাৰ বন্ধু হয় নে আমাৰ দুশ্মন হয় next paragraph the ship was an English ship আৰু সেই জাহাজখন আছিল ইংলেণ্ডৰ জাহাজ Crusoe somehow convinced Crusoe কেনেবাকৈ convinced বিশ্বাস জন্মাইছিল the members of the ship সেই জাহাজত থকা মানুহসকলক to carry him তেওঁক কঢ়িয়াই লৈ যাবলৈ and Friday to England আৰু Friday to England লৈ অৰ্থাৎ Crusoe সেই জাহাজৰ মানুহসকলক কেনেবাকৈ বিশ্বাস জন্মাইছিল Crusoe আৰু Friday England লৈ যাবলৈ Crusoe was very excited Crusoe বৰ আনন্দিত হৈ উঠিছিল and on a fine sunny day আৰু এক সুন্দৰ দিনত এক উজ্জ্বল দিনত they made the preparation সিহঁতে তৈয়াৰ কৰিছিল সিহঁতে প্ৰস্তুতি লৈছিল to leave the island সেই দ্বীপ ত্যাগ কৰিবলৈ Crusoe took him with a large goat skin cap Crusoe took with him Crusoe তেওঁৰ লগত লৈছিল a large এটা ডাঙৰ goat skin cap ছাগলীৰ ছালেৰে বনোৱা এটা টুপি এটা কেপ লৈছিল and a large umbrella আৰু এটা ডাঙৰ ছাতি লৈছিল which he had made যিবিলাক তেওঁ নিৰ্মাণ কৰিছিল তৈয়াৰ কৰিছিল himself নিজে during his stay in the island যেতিয়া তেওঁ সেই দ্বীপত আছিল তেতিয়া তেওঁ সেইবিলাক বস্তু নিৰ্মাণ কৰিছিল It was 19 November 1686 1686 চনৰ 19 নৱেম্বৰ তাৰিখে Crusoe and Friday left the island forever Crusoe আৰু Friday সেই দ্বীপ চিৰদিনৰ কাৰণে ত্যাগ কৰিছিল এৰিছিল Robinson Crusoe had lived in the island for 28 years 2 months and 16 days Robinson Crusoe সেই দ্বীপত 28 বছৰ 2 মাহ 16 দিন বাস কৰিছিল What an adventurous life he had in the island for such a long time সেই দ্বীপত কি এক দুঃসাহসিক জীৱন আছিল তেওঁৰ এনেকুৱা দীঘলীয়া সময়ৰ বাবে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত ৰবিনসন ক্ৰুচো পাৰ্ট 2ৰ
অসমীয়া আলোচনা ইমানখিনিয়েই। এতিয়া মই পাঠটোৰ গোটেইবোৰ কোৱেশ্চন আৰু এনচাৰবিলাক এই ভিডিঅ'তেই আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো লাষ্টলৈকে চাই কোৱেশ্চন এনচাৰবিলাক লিখি লৈ পঢ়িবা। প্ৰথমতে দিয়া আছে কম্প্ৰিহেনশ্যন, অৰ্থাৎ তোমাৰ এই পাঠটোৰ বিষয়ে কিমান জ্ঞান আহৰণ কৰিছা, কিমান তোমাৰ নলেজ আছে সেই বিষয়ে প্ৰশ্ন সুধিব। নাম্বাৰ 1, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ। তলত দিয়া প্ৰশ্নবিলাকৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। এই নাম্বাৰত হোৱাট ইজ দ্য নেম অফ দ্য শ্বিপৰেক্ট ছেইলৰ। ধ্বংস হোৱা জাহাজখনৰ নাবিকজনৰ নাম কি আছিল? দ্য নেম অফ দ্য shipwrecked sailor is ৰবিনসন ক্ৰুছো। ধ্বংস হোৱা জাহাজখনৰ নাবিকজনৰ নাম আছিল ৰবিনসন ক্ৰুছো। বি নাম্বাৰ, when did he began his journey by the sea for trade? তেওঁ কেতিয়া বাণিজ্যৰ উদ্দেশ্যে বা ব্যৱসায়ৰ উদ্দেশ্যে সাগৰত যাত্ৰা কৰিছিল? এনচাৰ, ইন 1 ছেপ্টেম্বৰ, 1 ছেপ্টেম্বৰত 1659, 1659 চনত হি এলং উইথ ছাম অফ হিজ ফ্ৰেণ্ডছ, তেওঁ তেওঁৰ কেইজনমান বন্ধুৰ লগত বিগেন এ জাৰ্ণি, আৰম্ভ কৰিছিল এটা যাত্ৰা, বাই দ্য চি, সাগৰত, ফৰ ট্ৰেড, ব্যৱসায়ৰ উদ্দেশ্যে। চি নাম্বাৰ, হু গেভ হিম কোম্পানী ইন দ্য আইলেণ্ড এট দ্য বিগিনিং। প্ৰথম অৱস্থাত সেই দ্বীপত তেওঁৰ লগৰীয়া কোন আছিল? এনচাৰ, এ কেট এণ্ড এ ডগ গেভ হিম কোম্পানী ইন দ্য আইলেণ্ড এট দ্য বিগিনিং। এটা মেকুৰী আৰু এটা কুকুৰে তেওঁৰ লগৰীয়া আছিল সেই দ্বীপত প্ৰথম অৱস্থাত। ডি নাম্বাৰ, হোৱাট ডিড ক্ৰুছো কল দ্য মেন হুম হি হেড ৰেস্কিউড। ক্ৰুছোই উদ্ধাৰ কৰা মানুহজনক কি বুলি মাতিছিল? এনচাৰ, ক্ৰুছো কল্ড দ্য মেন ফ্ৰাইডে। ক্ৰুছোৱে মানুহজনক ফ্ৰাইডে বুলি মাতিছিল, হুম হি হেড ৰেস্কিউড অন এ ফ্ৰাইডে, যাক তেওঁ এটা শুক্ৰবাৰৰ দিনাখন উদ্ধাৰ কৰিছিল। ই নাম্বাৰ, হুইচ লেংগুৱেজ ডিড ক্ৰুছো টিচ ফ্ৰাইডে। ক্ৰুছোই ফ্ৰাইডেক কি ভাষা শিকাইছিল? এনচাৰ, ক্ৰুছো টট ফ্ৰাইডে দ্য ইংলিছ লেংগুৱেজ। ক্ৰুছোৱে ফ্ৰাইডেক ইংৰাজী ভাষা শিকাইছিল। 2 নম্বৰত দিয়া আছে, হাউ ডিড ক্ৰুছো মেনেজ টু গ' টু ইংলেণ্ড। ক্ৰুছোৱে ইংলেণ্ডলৈ কেনেদৰে ঘূৰি গৈছিল? ওৱান ডে, এদিনাখন, ফ্ৰাইডে নটিছড, ফ্ৰাইডে লক্ষ্য কৰিছিল, এ শ্বিপ, এটা জাহাজ, উইথ এন ইংলিছ ফ্লাগ, যি জাহাজখনত ইংৰাজসকলৰ ফ্লাগ বা পতাকা লগোৱা আছিল, কামিং টুৱাৰ্ডছ দ্য আইলেণ্ড, যি জাহাজটো সেই দ্বীপৰ ফালে আহি আছিল। ফ্ৰাইডে টল্ড ডেট টু হিজ মাষ্টাৰ ক্ৰুছো। ফ্ৰাইডে সেই কথাটো তেওঁৰ মাষ্টাৰ ক্ৰুছক কৈছিল। ক্ৰুছো ছামহাউ কনভিন্সড দ্য মেম্বাৰ্ছ অফ দ্য শ্বিপ। ক্ৰুছোৱে কেনেবাকৈ সেই জাহাজৰ সদস্যসকলক বিশ্বাস জন্মাইছিল, এণ্ড মেনেজ টু গ' টু ইংলেণ্ড, আৰু এনেদৰেই তেওঁ ইংলেণ্ডলৈ ঘূৰি যাবলৈ সক্ষম হৈছিল বা ইংলেণ্ডলৈ ঘূৰি গৈছিল। নাম্বাৰ 3 লৈ আহিছোঁ, ৰাইট হুৱেদাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফল্ছ। তলত দিয়া বাক্যবোৰ ট্ৰু বা সঁচা নে ফল্ছ মিছা সেইটো তুমি লিখিব লাগে। নাম্বাৰ এ দিয়া আছে, ৰবিনসন ক্ৰুছো ডিড নট লাভ টু ট্ৰাভেল অন দ্য চি। ৰবিনসন ক্ৰুছোৱে সাগৰত ভ্ৰমণ কৰি ভাল পোৱা নাছিল। কথাটো সঁচা নে মিছা? ইতিমধ্যে তোমালোকে পাঠটোৰ পৰা গম পাইছা যে ৰবিনসন ক্ৰুছোৱে সাগৰত ভ্ৰমণ কৰি ভাল পাইছিল, গতিকে ইয়াৰ এনচাৰ ফল্ছ। বি নাম্বাৰ, ৰবিনসন ক্ৰুছো ৱাজ দ্য অনলি ছাৰ্ভাইভৰ। ৰবিনসন ক্ৰুছো সেই জাহাজৰ একমাত্ৰ জীৱিত ব্যক্তি আছিল। এইটো এনচাৰ ট্ৰু, সঁচা। চি নাম্বাৰ, ৰবিনসন টেম্পড হৰ্ছ। ৰবিনসনে ঘোঁৰা পুহিছিল সেই দ্বীপত। ইতিমধ্যে আমি পাঠত গম পাইছোঁ যে ৰবিনসনে ছাগলী পুহিছিল, গতিকে এই এনচাৰটো ফল্ছ। ডি নাম্বাৰ, ফ্ৰাইডে ৱাজ ৰেস্কিউড অন এ ছানডে। ফ্ৰাইডেক এটা ৰবিবাৰৰ দিনাখন উদ্ধাৰ কৰা হৈছিল। এইটো মিছা, কাৰণ ইয়াক ফ্ৰাইডেৰ দিনাখনেই উদ্ধাৰ কৰা হৈছিল। ই নাম্বাৰ, ৰবিনসন ক্ৰুছো ৱেণ্ট বেক টু ইংলেণ্ড অন এন ইংলিছ শ্বিপ অন 19th November 1686। ৰবিনসন ক্ৰুছোই 19 নৱেম্বৰ 1686ত ইংলেণ্ডলৈ ঘূৰি গৈছিল। এইটো এনচাৰ ট্ৰু। ইয়াৰ পিছত আহিছোঁ মই গ্ৰামাৰ এণ্ড ইউজেছলৈ। গ্ৰামাৰ এণ্ড ইউজেছৰ প্ৰথম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিছে আৰু তাৰপিছত দিছে এক্টিভিটি নাম্বাৰ 1। মই এক্টিভিটি নাম্বাৰ 1 চলুশ্যন কৰিবলৈ লৈছোঁ। এক্টিভিটি নাম্বাৰ 1ত দিয়া আছে ফিল ইন দ্য ব্লাংকছ উইথ
এম ইচ আৰ অৰ্থাৎ তলত দিয়া খালী ঠাইবোৰ এম ইচ আৰেৰে পূৰ্ণ কৰিব লাগে নাম্বাৰ 1ত দিয়া আছে দ্য বাৰ্ডছ ডেছ ফ্লাইং ইন দ্য স্কাই নাও যেহেতু এই সেন্টেন্সটোত সাবজেক্ট দ্য বাৰ্ডছ প্লুৰাল নাম্বাৰত আছে গতিকে ইয়াৰ লগত আমাৰ আৰ অক্সিলাৰী ভাৰ্বটো ব্যৱহাৰ হ'ব গতিকে ইয়াৰ এনসাৰ হ'ব দ্য বাৰ্ডছ আৰ ফ্লাইং ইন দ্য স্কাই নাও 2 নম্বৰত ৰূপক ডেছ ৰিডিং ডন্ট ডিস্টার্ব হিম ৰূপক এই সেন্টেন্সটোৰ সাবজেক্ট আৰু ই সিঙ্গুলাৰ নাম্বাৰত আছে গতিকে ইয়াৰ লগত ইজ ব্যৱহাৰ হ'ব আৰু ইয়াৰ উত্তৰটো হ'ব ৰূপক ইজ ৰিডিং ডন্ট ডিস্টার্ব হিম 3 নম্বৰত লুক চোৱা আই ডেছ ৰিডিং এ বুক ৰিটেন বাই চেতন ভগত চোৱা মই চেতন ভগতে লিখা এখন কিতাপ পঢ়ি আছোঁ যেহেতু সেন্টেন্সটোৰ সাবজেক্ট আই যাৰ কাৰণে ইয়াৰ লগত আমাৰ এম ব্যৱহাৰ হ'ব আৰু ইয়াৰ আনসাৰটো হ'ব লুক আই এম ৰিডিং এ বুক ৰিটেন বাই চেতন ভগত নাম্বাৰ 4 এট দিছ মোমেণ্ট এই মুহূৰ্তত মাই ফাদাৰ ডেছ ড্ৰিংকিং টি চাহ খাই আছে গতিকে মাই ফাদাৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ সাবজেক্ট যাৰ কাৰণে ইয়াৰ লগত ইজ অক্সিলারি ব্যবহার হব আর ইয়ার আনসারটো হব এট দিস মোমেন্ট মাই ফাদার ইজ ড্রিঙ্কিং টি 5 নাম্বার দ্য উইমেন আর বিজি মহিলাসকল ব্যস্ত আছে বিকজ দে ড্যাশ ওয়াশিং ক্লথ সিহঁতে কাপড় ধুই আছে যেহেতু এই সেন্টেন্সটোৰ উইমেন সাবজেক্টটো প্লুরাল নাম্বার গতিকে ইয়াৰ লগত আমাৰ আর অক্সিলারি ব্যবহার হব আৰু ইয়াৰ উত্তৰটো হ'ব দ্য উইমেন আর বিজি বিকজ দে আর ওয়াশিং ক্লথস ইয়াৰ পিছত পাষ্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে আলোচনা কৰিছে কিতাপত উদাহৰণ দিছে তাৰ পিছত দিছে এক্টিভিটি 2 আহিছোঁ মই এক্টিভিটি 2 লৈ ফিল ইন দ্য ব্লাঙ্কস উইথ ওয়াজ অর ওয়ার তলত দিয়া খালী ঠাইবোৰ পূৰ্ণ কৰিব লাগে ওয়াজ অথবা ওয়ার ব্যৱহাৰ কৰি এইখিনিতে এটা কথা সেন্টেন্সৰ সাবজেক্ট যদি সিঙ্গুলার নাম্বার হয় তেতিয়াহ'লে ওয়াজ ব্যৱহাৰ হ'ব আৰু সেন্টেন্সৰ সাবজেক্ট যদি প্লুরাল নাম্বার হয় তেতিয়াহ'লে সেন্টেন্সটোত ওয়ার ব্যৱহাৰ হ'ব খালী ঠাইত 1 নম্বৰত দিয়া আছে দ্য গার্ল ড্যাশ ডেন্সিং অন দ্য স্টেজ হুৱেন দে স হার এই সেন্টেন্সটোত দ্য গার্ল সাবজেক্ট সিঙ্গুলার নাম্বার গতিকে এই সেন্টেন্সটোত ওয়াজ ব্যৱহাৰ হ'ব দ্য গার্ল ওয়াজ ডেন্সিং ছোৱালীজনীয়ে নাচি আছিল অন দ্য ষ্টেজত হুৱেন দে স হার যেতিয়া সিহঁতে তাইক দেখিছিল 2 নম্বৰ সেন্টেন্স দ্য উইমেন ড্যাশ উইয়াৰিং ট্ৰেডিশনাল ড্ৰেছেছ দেন দ্য উইমেন সেন্টেন্সটোৰ সাবজেক্ট প্লুরাল নাম্বার গতিকে ইয়াৰ লগত ওয়ার ব্যৱহাৰ হ'ব আৰু উত্তৰটো হ'ব দ্য উইমেন ওয়ার উইয়াৰিং ট্ৰেডিশনাল ড্ৰেছেছ দেন মহিলাসকলে পৰম্পৰাগত ড্ৰেছ তেতিয়া পিন্ধি আছিল 3 নম্বৰ ললিতা ড্যাশ সুইমিং ইন দ্য পুল এট দ্যাট টাইম সেন্টেন্সটোৰ সাবজেক্ট ললিতা যেহেতু সিঙ্গুলার নাম্বার গতিকে ইয়াৰ লগত ওয়াজ ব্যৱহাৰ হ'ব আৰু এনসাৰটো হ'ব ললিতা ওয়াজ সুইমিং ললিতাই সাঁতুৰি আছিল ইন দ্য পুল সেই পুল বা পুখুৰীটোত এট দ্যাট টাইম সেই সময়ত 4 নম্বৰত দিয়া আছে দ্য চিলড্ৰেন ড্যাশ ইটিং অৰেঞ্জেছ এট দ্যাট মোমেন্ট এই সেন্টেন্সটোৰ সাবজেক্ট চিলড্ৰেন প্লুরাল নাম্বার ল'ৰা ছোৱালীবিলাক গতিকে ইয়াৰ লগত ওয়ার ব্যৱহাৰ হ'ব আৰু উত্তৰটো হ'ব দ্য চিলড্ৰেন ওয়ার ইটিং অৰেঞ্জেছ ল'ৰা ছোৱালীবিলাকে অৰেঞ্জ বা কমলা খাই আছিল এট দ্যাট মোমেন্ট সেই মুহূৰ্তত 5 নম্বৰ হুৱেন মাই মাদাৰ স হিম যেতিয়া মোৰ মাকে দেখিছিল হি ড্যাশ ৰাইডিং এ বাইচাইকেল ইয়াত হি যেহেতু সিঙ্গুলার নাম্বার গতিকে ইয়াৰ লগত ওয়াজ হ'ব আৰু এনসাৰটো হ'ব হি ওয়াজ ৰাইডিং এ বাইচাইকেল তেতিয়া তেওঁ বাইচাইকেল বা চাইকেল চলাই আছিল ইয়াৰ পিছত কিতাপত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিছে আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ্যাভ আৰু হ্যাজ অক্সিলারি ভার্ব দুটা ব্যৱহাৰ হয় যদি সেন্টেন্সটোৰ সাবজেক্ট আই উই ইউ দে আৰু প্লুরাল নাম্বার হয় তেতিয়াহ'লে সেই সেন্টেন্সবিলাকত সাবজেক্টৰ লগত হ্যাভ অক্সিলারি ব্যৱহাৰ হয় আৰু যদি সাবজেক্টটো সিঙ্গুলার নাম্বার হয় তেতিয়াহ'লে সেই সেন্টেন্সটোত সাবজেক্টৰ লগত হ্যাজ ব্যৱহাৰ হয় এক্টিভিটি 3 দিয়া আছে ফিল ইন দ্য ব্লাঙ্কস উইথ হ্যাভ অর হ্যাজ তলত দিয়া খালী ঠাইবোৰ হ্যাভ অথবা হ্যাজেৰে পূৰ্ণ কৰিব লাগে নাম্বাৰ 1ত দিয়া আছে ৰবিন ড্যাশ অলৰেডি বট দ্য নোবেল ৰবিন যেহেতু থাৰ্ড পাৰ্চন সিঙ্গুলার নাম্বার সেই কাৰণে এই সেন্টেন্সটোত ৰবিনৰ লগত হ্যাজ হ'ব গতিকে ইয়াৰ আনসাৰটো হ'ব ৰবিন হ্যাজ অলৰেডি বট দ্য নোবেল ৰবিনে ইতিমধ্যে উপন্যাসখন কিনিছে 2 নম্বৰত ইউ ড্যাশ অপেন দ্য উইন্ডো জাষ্ট নাও যেহেতু সেন্টেন্সটোৰ সাবজেক্ট ইউ আৰু ইউৰ লগত সদায় হ্যাভ হয় গতিকে ইয়াৰ আনসাৰটো হ'ব ইউ হ্যাভ অপেন দ্য উইন্ডো জাষ্ট নাও তুমি ইতিমধ্যেই বা তুমি এতিয়াই খিৰিকীখন খুলিছা 3 নম্বৰ শি ড্যাশ জাষ্ট কাট হার ফিঙ্গার সেন্টেন্সটোৰ সাবজেক্ট শি থার্ড পার্সন সিঙ্গুলার নাম্বার যার কারণে ইয়াৰ লগত
হ্যাজ ব্যৱহাৰ হ'ব আৰু সেন্টেন্সটোৰ উত্তৰ হ'ব she has just cut her finger তাই এইমাত্ৰ তাইৰ আঙুলি কাটিছে 4 নম্বৰ the dried leaves শুকান পাতবোৰ dash already fallen from the tree the dried leaves সেন্টেন্সটোৰ সাবজেক্ট প্লুৰাল নাম্বাৰ যাৰ কাৰণে ইয়াৰ লগত have হ'ব the dried leaves have already fallen from the tree শুকান পাতবোৰ ইতিমধ্যে গছৰ পৰা সৰিছে 5 নম্বৰত the monkey dash eaten all the bananas just now the monkey singular number sentence to subject গতিকে ইয়াৰ লগত has বহুৱাই দিয়া আৰু উত্তৰটো হ'ব the monkey has eaten all the bananas just now ইয়াৰ পিছত do does আৰু did ব্যৱহাৰ কৰি কেনেদৰে নেগেটিভ সেন্টেন্স এটা বনাব পাৰি আৰু কেনেদৰে ইন্টাৰোগেটিভ সেন্টেন্স এটা বনাব পাৰি সেই বিষয়ে কিতাপত উদাহৰণ দিছে আৰু এক্টিভিটি 4ত দিছে fill in the blanks with do does or did do does নাইবা did দি তলৰ বাক্যবিলাকৰ খালি ঠাইবিলাক পূৰ্ণ কৰিব লাগে 1 নম্বৰত she dash not teach us English last year এই সেন্টেন্সটোত লাস্ট ইয়াৰ যেহেতু আছে যোৱা বছৰ গতিকে এই সেন্টেন্সটো পাস্ট টেন্সত আছে আৰু পাস্ট টেন্সত যদি কোনো সেন্টেন্স থাকে তেতিয়া হলে সাবজেক্টৰ পিছত did বহুৱাই আমি হেতু নেগেটিভ কৰিব লাগে গতিকে ইয়াৰ উত্তৰটো হ'ব she did not teach us English last year 2 নম্বৰত Lina and Shima dash not like to drink milk এই সেন্টেন্সটো যেহেতু সাবজেক্ট Lina and Shima দুজন আছে প্লুরাল নাম্বার গতিকে এই সেন্টেন্সটোত ডু ব্যবহার হ'ব আৰু ইয়াৰ উত্তৰটো হ'ব Lina and Shima do not like to drink milk 3 নম্বৰত I dash not quarrel with my friends ইয়াৰ উত্তৰত আহিব I do not quarrel with my friends 4 নম্বৰত Smita dash not go to school yesterday স্মিতাই যোৱাকালি স্কুললৈ যোৱা নাছিল যেহেতু সেন্টেন্সটো yesterday past tenseত সেই কাৰণে ইয়াত did হ'ব আৰু উত্তৰটো হ'ব স্মিতা did not go to school yesterday আৰু 5 নম্বৰত my pet dog dash not bark at strangers ইয়াৰ লগত does not ব্যৱহাৰ হ'ব my pet dog does not bark at strangers ইয়াৰ পিছত did does আৰু do ব্যবহার কৰি কেনেদৰে ইন্টাৰোগেটিভ কৰিব পাৰি হেইটোৱে আলোচনা কৰিছে এইবিলাক সেন্টেন্সৰ প্ৰথমতে বহুৱাই আমি ইন্টাৰোগেটিভ কৰিব লাগে যদি সেন্টেন্সটো প্ৰেজেন্ট টেন্সত থাকে তেতিয়া হলে do নাইবা does বহুৱাব লাগে আৰু যদি সেন্টেন্সটো পাস্ট টেন্সত থাকে তেতিয়া হলে did বহুৱাব লাগে কিন্তু did বহুৱালে সেন্টেন্সটোৰ ভার্বটো প্ৰেজেন্ট ফর্ম হৈ যায় এনেকুৱা উদাহৰণ দিছে did they come yesterday did প্ৰথমতে বহুৱাইছে আৰু কামটো প্ৰেজেন্ট টেন্সত ব্যবহার কৰিছে আইছো এক্টিভিটি 5 লৈ এক্টিভিটি 5 ত দি আছে fill in the blanks with do does or did খালি ঠাইবোৰ পূৰণ কৰা do does নাইবা did দি প্লাই 1 নম্বৰত দি আছে dash she teach them হিন্দী তাই হিয়তক হিন্দী শিকাইছে লাস্ট ইয়াৰ যোৱা বছৰ এটো প্ৰশ্ন কৰিব লাগে কেনেকে আমি মাত্ৰ do did does or যিকোনো এটা বহুৱাব লাগে যেহেতু লাস্ট ইয়াৰ সেন্টেন্সটো পাস্ট টেন্সত আছে গতিকে ইয়াৰ খালি ঠাইত আমি বহুৱাব লাগিব did গতিকে আনসারটো লিখিলে হ'ব did she teach them Hindi last year second sentence dash Rina like to eat apples রিনাই আপেল খাই ভাল পায় ইয়াৰ আগত আমি যেহেতু রিনা থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে তার আগত আমি ডাস বহুৱাব লাগিব ডাস রিনা লাইক টু ইট apples থার্ড নাম্বার সেন্টেন্স dash you go to school by bus তুমি স্কুললৈ বাছেৰে যোৱানে এই সেন্টেন্সটোত যেহেতু ইউ সাবজেক্ট আৰু ইউৰ লগত আমাৰ কি হয় ডু ব্যৱহাৰ হয় গতিকে ডু ইউ গো টু স্কুল বাই বাস ইয়াৰ আনসার হ'ব 4 নম্বৰ ড্যাশ সীমান্ত কাম হিয়ার এভরি সানডে যেহেতু সীমান্ত থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে এই সেন্টেন্সটোত আমাৰ ডাস ব্যৱহাৰ হ'ব আনসার হ'ব ডাস সীমান্ত কাম হিয়ার এভরি সানডে আৰু 5 নম্বৰত দিয়া আছে ড্যাশ দে গো টু লাইব্ৰেৰী লাস্ট স্যাটারডে যোৱা শনিবাৰ দিনাখন হিয়তে পুথিভঁৰাললৈ গৈছিল নে এটো প্ৰশ্ন কৰিলে আমাৰ আহিব দে গো টু লাইব্ৰেৰী লাস্ট স্যাটারডে ইয়াৰ পিছত আহিছো মই WH কোৱেশ্চন ওয়ার্ড লৈ WH কোৱেশ্চন ওয়ার্ড বিলাক ইয়াত দিয়া আছে কিতাপত আৰু ইয়াৰ উদাহৰণ তলত দিয়া আছে মই কেৱল তোমালোকক কোৱেশ্চন ওয়ার্ড বিলাকৰ মিনিং বিলাক ইয়াত কৈ দিম হু মানে কোন হুম মানে কাক হুজ মানে কাৰ হোৱাট মানে কি হুইচ মানে কোনবোৰ বা কোনটো হাউ অৰ্থাৎ কেনেকুৱা হোৱাই অৰ্থাৎ কিয় এটো কাৰণ দেখুৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় হোৱেন মানে কেতিয়া বা যেতিয়া বা তেতিয়া এণ্ড হোয়াৰ আৰু হোয়াৰ মানে কত এইবিলাককেই
কোৱেশ্চন ৱাৰ্ড বুলি কোৱা হয় এইবিলাক দি কোৱেশ্চন কৰা হয় তলত সুন্দৰকৈ উদাহৰণ দিছে তোমালোকে উদাহৰণবিলাক চাই ল'বা তাৰপিছত আহিছোঁ ৰাইটিং এক্টিভিটিলৈ ৰাইটিং এক্টিভিটিত ভূপেন হাজৰিকাৰ বিষয়ে এটা পেৰাগ্ৰাফ দিছে আৰু তাৰ পৰা কোৱেশ্চন আৰু লগতে উত্তৰবিলাক দি কেনেকৈ কোৱেশ্চন কৰিব লাগে সেইটো তোমালোকক বুজাই দি আন এটা পেৰাগ্ৰাফ দিছে গৌতম বুদ্ধৰ বিষয়ে গিভেন বিলো এ পেৰাগ্ৰাফ তলত এটা পেৰাগ্ৰাফ দিয়া আছে অন গৌতম বুদ্ধৰ ওপৰত ৰিড দ্য পেৰাগ্ৰাফটো পঢ়া এণ্ড ফ্ৰেম এজ মেনি কোৱেশ্চন এজ ইউ কেন আৰু যিমান কেইটা প্ৰশ্ন তুমি কৰিব পাৰা সিমান কেইটা প্ৰশ্ন তুমি বনোৱা অন দ্য বেচিছ অফ ইয়াৰ ওপৰতেই মই পেৰাগ্ৰাফটো তোমালোকক প্ৰথমতে বুজাই দিছোঁ তাৰপিছত ইয়াৰ ওপৰত কোৱেশ্চন আৰু এনসাৰবিলাক লগে লগে কৈ দিম গৌতম বুদ্ধ ৱাজ বৰ্ন ইন 563 BC BC means before Christ গৌতম বুদ্ধ যীশুখ্ৰীষ্টৰ জন্মৰ 563 বছৰ আগত জন্ম হৈছিল ইন লুম্বিনী গাঁৱত হিজ ফাদাৰ্ছ নেম ৱাজ শুদ্ধোধন তেওঁৰ দেউতাকৰ নাম আছিল শুদ্ধোধন এণ্ড হিজ মাদাৰ্ছ নেম ৱাজ মায়াদেৱী আৰু তেওঁৰ মাকৰ নাম আছিল মায়াদেৱী এনাদাৰ নেম অফ গৌতম বুদ্ধ ৱাজ সিদ্ধাৰ্থ গৌতম বুদ্ধৰ আন এটা নাম আছিল সিদ্ধাৰ্থ দ্য ৰিলিজিয়ন বুদ্ধিজিম বৌদ্ধ ধৰ্ম ৱাজ ফাউণ্ডেড অন হিজ টিচিং তেওঁৰ শিক্ষাৰ ওপৰতেই ভিত্তি কৰি বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠা হৈছে হি ইজ অলছ' কল্ড শাক্যমুনি তেওঁক শাক্যমুনি বুলিও কোৱা হয় হি ডাইড ইন 483 BC ইন কুশীনগৰ তেওঁ 483 খ্ৰীষ্টপূৰ্বত কুশীনগৰত মৃত্যুবৰণ কৰিছিল তাৰপিছত দিয়া আছে লুম্বিনী এ বুদ্ধিষ্ট পিলগ্ৰিমেজ চাইট ইন ৰূপানদেহী ডিষ্ট্ৰিক্ট অফ নেপাল লুম্বিনী গাঁওখন নেপালৰ ৰূপানদেহী জিলাত অৱস্থিত আৰু বৌদ্ধসকলৰ তীৰ্থস্থান কুশীনগৰ এ পিলগ্ৰিমেজ টাউন ইন উত্তৰ প্ৰদেশ আৰু কুশীনগৰ উত্তৰ প্ৰদেশত অৱস্থিত এখন তীৰ্থস্থান ইয়াৰ পৰা আমি কোৱেশ্চনবিলাক কৰিব লাগে আমি যদি কোৱেশ্চনবিলাক কৰিবলৈ যাওঁ তেতিয়াহ'লে 1 নম্বৰত কৰিম আমি হুৱেন ৱাজ গৌতম বুদ্ধ বৰ্ন গৌতম বুদ্ধৰ জন্ম কেতিয়া হৈছিল এনসাৰ গৌতম বুদ্ধ ৱাজ বৰ্ন ইন 563 BC 2 নম্বৰ হোৱেৰ ৱাজ গৌতম বুদ্ধ বৰ্ন গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল আমি হোৱেৰ দি প্ৰশ্ন কৰিছোঁ এনসাৰ গৌতম বুদ্ধ ৱাজ বৰ্ন ইন লুম্বিনী গৌতম বুদ্ধৰ জন্ম লুম্বিনীত হৈছিল 3 নম্বৰ কোৱেশ্চন হু দি কৰিছোঁ হু ৱেৰ গৌতম বুদ্ধছ পেৰেণ্টছ গৌতম বুদ্ধৰ মা দেউতা কোন আছিল এনসাৰ শুদ্ধোধন এণ্ড মায়াদেৱী ৱেৰ হিজ পেৰেণ্টছ শুদ্ধোধন আৰু মায়াদেৱী তেওঁৰ মা দেউতা আছিল কোৱেশ্চন নম্বৰ 4 হোৱাট ৱাজ দ্য আদাৰ নেম অফ গৌতম বুদ্ধৰ আন এটা নাম কি আছিল এনসাৰ দ্য আদাৰ নেম অফ গৌতম বুদ্ধ ৱাজ সিদ্ধাৰ্থ গৌতম বুদ্ধৰ আন এটা নাম আছিল সিদ্ধাৰ্থ নাম্বাৰ 5 কোৱেশ্চন হোৱাট ৰিলিজিয়ন ৱাজ ফাউণ্ডেড অন হিজ টিচিং কি ধৰ্ম তেওঁৰ শিক্ষাৰ ওপৰত প্ৰতিষ্ঠিত এনসাৰ দ্য ৰিলিজিয়ন বুদ্ধিজিম ৱাজ ফাউণ্ডেড অন হিজ টিচিং বৌদ্ধ ধৰ্ম তেওঁৰ শিক্ষাৰ ওপৰত প্ৰতিষ্ঠিত নাম্বাৰ 6 কোৱেশ্চন হুৱেন ডিড হি ডাই তেওঁ কেতিয়া মৃত্যুবৰণ কৰিছিল এনসাৰ হি ডাইড ইন 483 BC তেওঁ 483 খ্ৰীষ্টপূৰ্বত মৃত্যুবৰণ কৰিছিল নাম্বাৰ 7 হোৱেৰ ডিড হি ডাই তেওঁ ক'ত মৃত্যুবৰণ কৰিছিল হি ডাইড ইন কুশীনগৰ তেওঁ কুশীনগৰত মৃত্যুবৰণ কৰিছিল নাম্বাৰ 8 কোৱেশ্চন হোৱেৰ ডিড লুম্বিনী এণ্ড হোৱাই ইজ ইট ফেমাছ ফৰ লুম্বিনী ক'ত আৰু ই কিয় বিখ্যাত লুম্বিনী ইজ এ বুদ্ধিষ্ট পিলগ্ৰিমেজ লুম্বিনী বৌদ্ধসকলৰ এখন তীৰ্থস্থান চাইট ইন দ্য ৰূপানদেহী ডিষ্ট্ৰিক্ট অফ নেপালৰ ৰূপানদেহী জিলাৰ লুম্বিনী বৌদ্ধসকলৰ এখন তীৰ্থস্থান হোৱেৰ ইজ কুশীনগৰ ক'ত এনসাৰ কুশীনগৰ ইজ এ পিলগ্ৰিমেজ টাউন ইন উত্তৰ প্ৰদেশ কুশীনগৰ উত্তৰ প্ৰদেশৰ এখন তীৰ্থস্থান নাম্বাৰ 10 কোৱেশ্চন হু ইজ কল্ড শাক্যমুনি বুলি কাক কোৱা হয় এনসাৰ গৌতম বুদ্ধ ইজ কল্ড শাক্যমুনি গৌতম বুদ্ধক শাক্যমুনি বুলি কোৱা হয় ডিয়াৰ ষ্টুডেণ্টছ আজিৰ এই ভিডিঅ'ত ৰবিনসন ক্ৰুছো পাৰ্ট 2ৰ অসমীয়া আলোচনা আৰু কোৱেশ্চন এনচাৰৰ আলোচনা ইমানখিনিয়েই যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু যদি তুমি এই চেনেলত নতুন আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবা যাতে পৰৱৰ্তী পাৰ্টবিলাকৰ ভিডিঅ'সমূহ পোনে পোনে তোমাৰ ওচৰত গৈ পায় ধন্যবাদ জয় আই অসম